এভৰিৱান কৃষক মেলাত মই কি কৰিলোঁ আহকচোন চাওঁ এয়া ইনভাইটেশ্যনৰ কাৰণে গৈ আছোঁ কলিগছৰ সৈতে সকলোতকৈ দূৰত ভেটেনেৰী কলেজখনেই আছে তালৈ গৈ আছোঁ এয়া কেম্পাছটো বৰ ধুনীয়া কৰিলে এডমিনিষ্ট্ৰেশ্যন বিল্ডিংটো বহুত ধুনীয়া লাগিছে চাই বতৰ ভাল নহয় তথাপিও ঘূৰি আছোঁ উপায় নাই প্ৰিণ্টিঙৰ কামটোতো আছেই মেলাৰ কাম হৈ আছে কাইলৈ আমাৰ অনুষ্ঠানটো আছে বতৰ বৰ ভাল নহয় কাইলৈ অকণমান ৰ'দ দেখাইছে চাওঁ কি হয় ইয়াতে অল আছাম ভাওনা সমাৰোহ হৈ আছে আমি আকৌ ইয়াতে যিবিলাক ষ্টল আছে তাতে গামোচা পাওঁ নেকি বুলি আহিছিলোঁ বাহিৰত পূৰা বৰষুণ আৰু ভিতৰতে আমাৰ প্ৰেছ খুলি কাম কৰিলোঁ কাইলৈ কৃষক মেলা আৰু কাম আজি শেষেই হোৱা নাই এতিয়া ফিল্ডত যাম বৰষুণত ছাতি লৈ সেয়া চাবলৈ আছে কিমান কাম হয় মানে ৰাতি এতিয়া 7টা বাজিছে ত্যাগ ক্ষেত্ৰ আহিছোঁ আমাৰ অফিচৰ বুঢ়াকেইটা বহি আছে বৰষুণ দি থকাৰ কাৰণে কাম কৰিবলৈ বহুত দিগদাৰ হৈছে তথাপিও লাহে লাহে চলি আছে আৰু গুড মৰ্ণিং ওলাই আহিছোঁ ফিল্ডলৈ আজি প্ৰগ্ৰেম আছে ৰাতিৰ ভিতৰত কিমান প্ৰগ্ৰেছ হ'ল টেণ্টটোৰ চাবলৈ আহিছোঁ যিহেতু ষ্ট্ৰেছত আছোঁ ইমান আগবাঢ়িছে বৰষুণো দি আছিলে কালিৰ পৰা 7টা বজাৰ দৃশ্য এয়া ময়ো জাষ্ট গা ধুয়ে চাকি দিয়ে ফিল্ডলৈ আহিছোঁ যেনে তেনে ৰাতিটোৰ ভিতৰত কামখিনি হ'ল আৰু এতিয়া শান্তি আৰু তথাপিও লাষ্ট আৱাৰ কাম কিছুমান আছে কৰিব লাগিব যেতিয়া টেণ্টৰ মানুহবিলাক আহিব ষ্টেজটো ঠিকেই আছে ষ্টল থকা ফাৰ্মাৰবিলাক অহা আৰম্ভই হৈ গ'ল তেওঁলোকক ষ্টলবোৰ অলপ দেখুৱাই দিছোঁ তাৰপিছত মই যাওঁ এতিয়া ৰেডি হৈ আহোঁগৈ আৰু প্ৰগ্ৰেমৰ কাৰণে খাই বৈ চাহো খোৱা নাই চাহ তাহ খাই ৰেডি হৈ ব্ৰেকফাষ্ট কৰি আহি যাব লাগে 8:30 আকৌ পাব ফাইনেলি আহিলোঁ মই কামৰ কোনো অন্ত নাই দিনটোৰ কাৰণে ৰেডি হৈ আহি গ'লোঁ ষ্টেজৰ ফাইনেল ভিউ ধুনীয়া লাগিছে নহয়নে ইনগ্ৰেশ্যনৰ কাৰণে আমি চবেই ৱেইট কৰি আছোঁ MLA ছাৰলৈ ছাৰ আহি পালেহি MLA ছাৰ যোৱাৰ লগে লগে মই তললৈ নামি আহিলোঁ ষ্টলবিলাক আপোনালোকক দেখাওঁ বুলি এটা ভিডিঅ' কৰিলোঁ লৰালৰিকৈ তাৰপিছত আকৌ লাঞ্চৰ কাৰণে এৰেঞ্জ কৰিব আছে আজি বতৰটোৱেও আমাক লগ দিলে খুব ধুনীয়া বতৰ হ'ল সকলোৱে আমাক কৈছে কি আমি বহুত লাকি হয় কালি ইমান বৰষুণ আছিল আজি অকণো বৰষুণ নাই পিঠা পনা ৰ'দ দিছে চব ওলাইছে মই চুঙা চাউল এটা বুক কৰিলোঁ পিছত ল'ম আৰু এতিয়া আপোনালোকক দেখাই লওঁ কি ওলাইছে কাপোৰ কানিটো আৰু আমাৰ প্ৰিয় বস্তু বাকী দেখিছেনে ভিৰ কিমান অহাকালি আকৌ প্ৰগ্ৰাম আছে কৃষকসকলৰ প্ৰশিক্ষণ আছে যিটো জিলা কৃষি বিভাগতে হ'ব তাৰ তৈয়াৰী কৰিবলৈ আছে মেল ফ্লাৱাৰ আৰু এইটো ফিমেল তাৰমানে ফিমেলটো গুটি ধৰে মেলটো গুটি নধৰে এইটো মেচিয়ৰ হ'লগৈ এইটো ইয়াৰ পৰা গৈ তাৰপিছত ইয়াৰ পিছত আপোনাৰ ইয়াৰ যোনটো বাকলি হয় ইয়াৰ বাকলিটোৰ পৰা এইটো পাম অইলটো ওলায় তাৰপৰা ইয়াত দেখিছে যে এই ভিতৰত ককনাট আছে কিন্তু কাটিলে ককনাট নাৰিকলৰ লেখীয়া ওলায় তাৰপিছত সেইটোৰ পৰা এই আপোনাৰ এইটো ওলায় কাৰ্নেল অইলটো
এইটো আপোনাৰ কচমেটিকত ইউজ হয়, কচমেটিক ক্ৰীমৰ পৰা ধৰি লৈ মেডিচিনতো ইউজ হয়। আপোনাৰ ফাৰ্টিলাইজাৰ লেখীয়াও কাম কৰে, এইটো আপোনাক ফাৰ্টিলাইজাৰ লেখীয়াও কাম কৰে। আৰু হেৰি কয় মাছকো দিব পাৰি, ধৰক মাছক হওক বা ফিটৰ কাৰণেও ফিড হিচাপে ন। আৰু এছখিনি ইয়াততো কাৰ্বন থাকে ন, এইখিনি হেৰিয়ত আপুনি মাটিত দিব পাৰিব, ফাৰ্টিলাইজাৰ মানে অৰ্গেনিক কাৰ্বন থাকে ন, অৰ্গেনিক কাৰ্বন মানে অৰ্গেনিক মেনিয়ৰ। ধুনীয়াকৈ ভাবামতে কাৰ্যক্ৰমটো শেষ হ'ল। আজিৰ দিনটো কষ্টখিনি সাৰ্থক হৈছে, খুব ভাল লাগিছে, দিনটো ভালেৰে গ'ল এটলিষ্ট। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত 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 ধন্যবাদ।